হাই ফ্ৰেণ্ডছ, মোৰ এই ভিডিঅ'টোলৈ সকলোকে মই স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত মই ছ'চিয়েল এডৱৰ্ল্ড কি হয়, ইয়াত কেনেদৰে নিজৰ ID খুলিব পাৰি, নিজকে ৰেজিষ্টাৰ কৰিব পাৰি আৰু কেনেদৰে ইয়াত ইনকাম কৰিব পাৰি, পইচা ঘটিব পাৰি, সেই বিষয়ে মই এই ভিডিঅ'টোত কিছুমান বিতং বৰ্ণনা দাঙি ধৰিছোঁ। গতিকে ফ্ৰেণ্ডছ, এই ভিডিঅ'টো আপোনালোকে যাতে সম্পূৰ্ণকৈ চায়, তেতিয়াহে গম পাব ছ'চিয়েল এডৱৰ্ল্ড আচলতে কি হয়। আপোনালোকে নিশ্চয় শুনিছে কোনে কোৱা, যিয়ে ছ'চিয়েল এডৱৰ্ল্ডত যাৰ ID আছে তেওঁলোকে নিশ্চয় শুনিছে যে এইটো কি হয়, কেনেকৈ তাত পইচা পায়। কিন্তু ফ্ৰেণ্ডছ, আপোনালোকে যদি সম্পূৰ্ণকৈ এই ভিডিঅ'টো চায় তেনেহ'লে সম্পূৰ্ণকৈ কথাবোৰ গম পাব। ফ্ৰেণ্ডছ, তাৰ আগতে এই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মোৰ আপোনালোক সকলোলৈকে এটা ৰিকুৱেষ্ট আছে। যদি মোৰ চেনেলত আপোনালোকে প্ৰথমে ভিজিট কৰিছে তেনেহ'লে এই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, তাৰ ভিডিঅ'টোৰ ওপৰত কমেণ্ট কৰিব আৰু নিজৰ যিবোৰ কণ্টেক্ট আছে তালৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ। গতিকে এই ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। ফ্ৰেণ্ডছ, ছ'চিয়েল এডৱৰ্ল্ড হৈছে এটা ৱেবছাইট। আমি বিভিন্ন ৱেবছাইটত ভিজিট কৰোঁ। তাৰে এটা হৈছে www.socialedworld.us.com, অৰ্থাৎ ছ'চিয়েল এডৱৰ্ল্ড এটা ৱেবছাইট। ফ্ৰেণ্ডছ, আমি যিহেতু কিছুমানে জানো আৰু কিন্তু কিছুমানে নাজানে যে আজিৰ সময়ত এটা স্মাৰ্টফোনৰ যোগেদি কিমান টকা ঘটিব পাৰি। কিছুমান বিশেষ কিছু কাম কৰি আমি বহুত পইচা ইনকাম কৰিব পাৰোঁ। ইউটিউবৰ জৰিয়তে বা আন কিবা ক্ষেত্ৰত আমি পইচা ঘটিব পাৰোঁ। ফ্ৰেণ্ডছ, আমি জানো যে বিভিন্ন কোম্পানীবোৰে কিছুমান প্ৰডাক্টৰ এডভাৰটাইজৰ নামত কিমান লাখ কোটি টকা খৰচ কৰে। সেই পইচাবোৰ ক'লৈ যায়? বিভিন্ন ইলেক্ট্ৰনিক মিডিয়া যেনে সেই নিউজ চেনেল বা বিভিন্ন আলোচনী, নিউজ পেপাৰ আৰু বিভিন্ন বেলেগ বেলেগ ছাইটবোৰে পায়। তাৰ সেইখিনি যিখিনি পইচা তেওঁলোকৰ লাভ হয়। গতিকে এই ছ'চিয়েল এডৱৰ্ল্ডত আমাৰ কাম হ'ল তেওঁলোকে দিয়া যিবোৰ এডভাৰটাইজ সেইবোৰ আমি সেইবোৰ আমি ইয়াত চাব লাগে। তেতিয়া তেওঁলোকে আমাক সেই পইচাটো তেওঁলোকে যিটো পইচা ইয়াত খৰচ কৰে সেইটো পইচা আমি ডাইৰেক্টলি পাম। আমাৰ যিটো ৱালেট থাকিব ID খোলোতে সেই ৱালেটত পইচা সোমাব। ফ্ৰেণ্ডছ, আমি বিভিন্ন সময়ত ফেচবুক, হোৱাটছএপ বা বিভিন্ন গেম খেলি টাইম ৱেষ্ট কৰি থাকোঁ। মাত্ৰ কিছু সময়ৰ বাবে, জাষ্ট 10 মিনিট বা সিমান সময়ৰ যদি আমি এই ছ'চিয়েল এডৱৰ্ল্ডত কাম কৰোঁ তেনেহ'লে তেওঁলোকে আমাক ডেইলি 9 টকাৰ পৰা আৰম্ভ কৰি 1000 টকা দিব। কিছুমানেতো ইয়াত লাখ লাখ টকা পাইছে এই ৱেবছাইটত কাম কৰি। আমাৰ প্ৰথমে কাম হ'ল সেই এডভাৰটাইজবোৰ চোৱা আৰু তাত আমাৰ নিজৰ ID খুলি নিজকে ৰেজিষ্টাৰ কৰা। গতিকে আমি ডেইলি খুব বেছি 5 পৰা 10 মিনিট সময় খৰচ কৰি সেইবোৰ এডভাৰটাইজবোৰ চাব লাগে। আৰু ফ্ৰেণ্ডছ, ইয়াত যেতিয়া আমি নিজৰ ID খুলি নিজকে ৰেজিষ্টাৰ কৰিম, তাত জইনিং যিটো পায় সেইটো হয় $50কে পায়, অৰ্থাৎ প্ৰায় 30 টকা পইচা পায় জইনিং। তাৰপিছত ডেইলি আপোনাৰ 9 টকাকৈ পায়। 9 টকাৰ পৰা আৰম্ভ কৰি 1000 টকা আপুনি ইনকাম কৰিব পাৰে। গতিকে ফ্ৰেণ্ডছ, মই এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে নিশ্চয় গম পালে ছ'চিয়েল এডৱৰ্ল্ডটো কি হয়। এতিয়া তাৰ পিছৰ কামখিনি কেনেকৈ কৰি মই আপোনালোকক ক'ম। কেনেদৰে ID খোলে, নিজকে ৰেজিষ্টাৰ কৰে। ফ্ৰেণ্ডছ, গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কিন্তু আপোনালোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু ভিডিঅ'টো লাইক কৰে। ফ্ৰেণ্ডছ, মই আৰম্ভ কৰিছোঁ। যেতিয়া আপোনাক কোনোবাই নিজৰ বন্ধু বা হোৱাটছএপৰ কোনোবা মেম্বাৰে আপোনালৈ এটা লিংক দিব, এই ছ'চিয়েল এডৱৰ্ল্ডৰ যিটো লিংক আপোনাক দিব, তেতিয়া আপুনি যদি সেই লিংকটোত ক্লিক কৰে, যেনেকৈ এইটো মোৰ লিংক হয়, মই মোৰ ফ্ৰেণ্ডছক দিছিলোঁ, এই লিংকটোত ক্লিক কৰিলে আপোনাৰ
ডাইৰেক্টলি এখন ইণ্টাৰফেচ ওলাব কিন্তু তাৰোপৰি আপুনি যদি www. এইটো দেখিছে আপোনালোকৰ ৱেবছাইট socialadworld.us.com যদি চাৰ্চ কৰে তাত ক্লিক কৰিলেও আপোনাৰ এখন ইণ্টাৰফেচ ওলাব ইয়াত যদি ক্লিক কৰে তেনেহ'লে এনেকুৱা এখন ইণ্টাৰফেচ ওলাব য'ত আছে ইয়াত লগ ইন জইন আছ B2R এপ চ' প্ৰথমে আপুনি যেতিয়া নিজৰ ID খুলিব তাত প্ৰথমে আপুনি জইন আছ কৰিব লাগিব জইন আছত ক্লিক কৰিলে এনেদৰে ওলাব জইন আছ ফৰ ইণ্ডিয়ান আৰু জইন আছ ফৰ আদাৰ্ছ গতিকে আমি যিহেতু ইণ্ডিয়ান গতিকে জইন আছ ফৰ ইণ্ডিয়ানত ক্লিক কৰিব লাগিব এতিয়া জইন আছ ফৰ ইণ্ডিয়ানত ক্লিক কৰিলে আপোনাৰ এনেকুৱা এখন ইণ্টাৰফেচ আহিব এইখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এখন আহিব অৰ্থাৎ নিজৰ কেনেদৰে ID খুলিব পাৰি সেই বিষয়ে এখন ফৰ্ম আহিব তাত আপোনাৰ স্পন্সৰ ID দিব লাগিব স্পন্সৰ ID সেইটো দিব লাগিব যিটো আপোনাৰ ফ্ৰেণ্ডে আপোনাক ৰেফাৰ কৰিছে অৰ্থাৎ ফ্ৰেণ্ডৰ নাম্বাৰটো দিব লাগিব মোৰ স্পন্সৰ ID মোৰ নাম্বাৰটো আছিলে 7002013243 সেই নাম্বাৰটো আপোনালোকে দিব পাৰে স্পন্সৰ ID হিচাপে আৰু অৰ্থাৎ যদি আপোনাক কোনোবাই ৰেফাৰ কৰে যি অলৰেডি ছ'চিয়েল এডৱাৰ্ল্ডৰ মেম্বাৰ হয় তেওঁৰ নাম্বাৰটো আপুনি দিব লাগিব ইয়াত তাৰপিছত আপোনাৰ ইয়াত নিজৰ ফুল নেম লিখিব লাগে তাত কোনো চিৰি দিব নালাগে জাষ্ট মিডল নেম আৰু লাষ্ট নেম দিলে হ'ল ইয়াত নিজৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ দিব লাগিব ইমেইল ইয়াত এণ্টাৰ কৰিব লাগিব তাৰপিছত নেক্সট পাছৱৰ্ড চুজ কৰিব লাগিব আপুনি যিটো পাছৱৰ্ড দিব বিচাৰে ছ'চিয়েল এডৱাৰ্ল্ডৰ কাৰণে তাত লগ ইন কৰিবৰ কাৰণে সেইটো পাছৱৰ্ড দিব লাগিব তাৰপিছত আপোনাৰ সেই পাছৱৰ্ডটো কনফাৰ্ম কৰিব লাগিব ইয়াত কনফাৰ্ম পাছৱৰ্ড নিজৰ জেণ্ডাৰ চিলেক্ট কৰিব লাগিব ডেট অফ বাৰ্থ চিলেক্ট কৰিব লাগিব চিটি চিলেক্ট কৰিব লাগিব তাৰপিছত আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰিব লাগিব টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰিলে এখন লোড হোৱাৰ নিচিনাকৈ হ'ব আপোনাৰ পেজটো তাৰপিছত অকণমান ৰ'ব তাৰপিছত আপুনি তলত আছিলে ৰেজিষ্টাৰত ক্লিক কৰিব ৰেজিষ্টাৰত ক্লিক কৰাৰ পাছত এনেদৰে এখন পেজ শ্ব' হ'ব য'ত আপোনাক লগ ইন কৰিবলৈ দিব এইখন দেখিছে এইখন মোৰ বৰ্তমান মই অলৰেডি ছ'চিয়েল এডৱাৰ্ল্ডৰ মেম্বাৰ হয় গতিকে ইয়াত মোৰ নাম্বাৰ আহিছে আৰু পাছৱৰ্ড মই যিটো চুজ কৰিছিলোঁ সেই পাছৱৰ্ডটো আহিছে আপোনালোকে স্পন্সৰ ID হিচাপে মোৰ এই নাম্বাৰটো দিব পাৰে এতিয়া লগ ইন কৰিব লাগিব ইয়াত লগ ইন কৰিলে কিছুমান আপুনি টাস্ক কমপ্লিট কৰিব লাগিব সেই লগ ইন কৰাৰ পিছত আপোনাৰ টাস্ক কমপ্লিট কৰিব লাগিব এপ্ৰক্সিমেটলি 6টামান টাস্ক হ'ব তাত আপোনাৰ প্ৰথমে এখন পেজ আহিব য'ত লিখা থাকিব ডাঙৰকৈ তলত থাকিব ৰাউণ্ড এটা ভিতৰত থাকিব ষ্টাৰ্ট বুলি থাকিব আপুনি সেই ষ্টাৰ্টত ক্লিক কৰিব লাগিব তাৰপিছত আপোনাৰ 1 নম্বৰতে আহিব টাস্ক ফেচবুক পেজটো লাইক কৰিব লাগে ছ'চিয়েল এডৱাৰ্ল্ডৰ গতিকে আপুনি ইয়াত ইমানতে দেখিব আপুনি ৰঙা চিনটা বেকাকৈ তাত শ্ব' হৈ আছে আপ ডাউন কৰি থাকিব অকণমান আপুনি তাত ৱেইট কৰিব যেতিয়া সেই কাৰ চিনটো চুকলৈ যাব তাত আহিব লাইক বুলি আহিব লাইকত ক্লিক কৰিব আপুনি তেতিয়া লাইক কৰিব পাৰিব ফেচবুক পেজটো তাৰপিছত লাইক যেতিয়া হ'ব আপুনি বেক কৰি ইয়াত নেক্সট কৰিব নেক্সট বুলি শ্ব' হ'ব তাত ইয়াত নেক্সট শ্ব' হ'ব নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰিলে আপোনাৰ 2 নম্বৰ টাস্ক আহিব 2 নম্বৰ টাস্কত আহিব ছাবস্ক্ৰাইব ইউটিউব চেনেল তাতো আপোনাৰ ৰঙা কাৰডাল আহি থাকিব এৰো এটা আহিব সেই এৰোডাল দেখুৱাই থাকিব ইয়াত আপ ডাউন হৈ থাকিব এতিয়া চুকলৈ যাব ইয়াত দেখুৱাব ইউটিউব বুলি তাত মোৰ যিহেতু বৰ্তমান ছাবস্ক্ৰাইব হৈ আছে গতিকে ইয়াত ৰাইট চিন দেখিছে আপোনালোকে গতিকে তাত ইউটিউব শ্ব' হ'লে আপুনি ইউটিউবত ক্লিক কৰিব আৰু যেতিয়া তাত ইউটিউবত ক্লিক কৰিয়ে তাত নিজে নিজে লোড হৈ যাব লোড হোৱাৰ পিছত তাত ছাবস্ক্ৰাইব বটনত ক্লিক কৰিব ছাবস্ক্ৰাইব হৈ যাব তাৰপিছত আপুনি বেক কৰিব বেক কৰি আকৌ ইয়াত নেক্সট কৰিব নেক্সট কৰাৰ পিছত আপোনাৰ 3 নম্বৰ টাস্ক আহিব 3 নম্বৰ টাস্কটো আছে ফ্লিপকাৰ্ট এপ ইনষ্টল আপোনাক ফ্লিপকাৰ্ট এপটো ইনষ্টল কৰিবলৈ কৈছে যদি আপোনাৰ আগতেই ফ্লিপকাৰ্ট এপ মোবাইলত ইনষ্টল হৈ আছে তেনেহ'লে তাক আপুনি আনইনষ্টল কৰি ল'ব লাগিব তাৰপিছত ইয়াত ক্লিক কৰিব ক্লিক কৰি আকৌ ইনষ্টল হৈ যাব প্লে ষ্ট'ৰত আপোনাৰ ইনষ্টল হ'ব তাৰপিছত আকৌ নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰিলে 4 নম্বৰ টাস্ক আহিব 4 নম্বৰ টাস্কটো আহিব ডাউনলোড B2R এপ সেইটো আপুনি ইয়াত ডাউনলোড B2R এপত ক্লিক কৰিব ডাউনলোড কৰিব তাৰপিছত আপুনি নেক্সট কৰিব নেক্সট কৰাত আহিব আপোনাৰ 5 নম্বৰ টাস্ক
দিছে প্লিজ ক্লিক অন দ্য বিল' এডছ আপোনাৰ এই এডভাৰটাইজমেণ্টটো ক্লিক কৰিব কৈছে জাষ্ট আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত লোডিং হ'ব লাগিব অকণমান ৰ'ব তাৰপিছত বেক কৰি নেক্সট কৰিব এনেকুৱা ওলাব নেক্সট কৰিব নেক্সট কৰাৰ পিছত আপোনাৰ 6 নম্বৰ টাস্ক ওলাব ইয়াত কৈছে ৰেজিষ্ট্ৰেশ্যন অন ডিল টু উইন আপোনাৰ ডিল টু উইনত ৰেজিষ্টাৰ কৰিব লাগে নিজকে চ' ইয়াত ক্লিক কৰিব ৰেজিষ্ট্ৰেশ্যন অন ডিল টু উইনত ক্লিক কৰিব তাত ক্লিক কৰিলে এনেকুৱা এখন ইণ্টাৰফেচটো হ'ব নিজৰ ফুল নেম দিব লাগিব মোবাইল নাম্বাৰ ইমেইল পাছৱৰ্ড চুজ কৰিব লাগিব ফ্ৰেণ্ডছ মোৰ গাটো আজি ইমান ভাল নহয় গতিকে অলপ প্ৰব্লেম হৈছে তাৰপিছত ইয়াত আপোনাৰ পাছৱৰ্ড কনফাৰ্ম কৰিব লাগিব তাৰপিছত নিজৰ জেণ্ডাৰ চিলেক্ট কৰিব লাগিব ডেট অফ বাৰ্থ দিব লাগিব চিটি দিব লাগিব তাৰপিছত সেই আগৰ দৰেই টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত অকণমান লোডিং হ'ব লাগিব আকৌ আপুনি আপোনাৰ একেখন পেজেকে আহিব তললৈ গৈ এইটো দেখিছে ৰেজিষ্টাৰ নাও তাত ক্লিক কৰিব এইটো যিহেতু বৰ্তমান ভেনিছ হৈ আছে যেতিয়া আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰিব তাৰপিছত ই এপিয়াৰ হৈ যাব ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ দেখাব যে ইউ আৰ ছাকচেছফুলি ৰেজিষ্টাৰ্ড চ' আপুনি তাৰপিছত বেক কৰি এই যিখন পেজ আছিলে 6 নম্বৰ টাস্কৰ পেজখনলৈ আহিব বেক কৰি তাত দেখুৱাব ফিনিছ টাস্ক তাত ক্লিক কৰিব ফিনিছ টাস্কত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এখন পেজ আহিব বা আপুনি ওপৰলৈ গৈ ফিনিছ টাস্কত ক্লিক কৰাৰ পিছত আপোনাৰ কনফাৰ্ম বুলি আহিব কনফাৰ্মত ক্লিক কৰিব ওপৰতে আহিব ৰাইট চিনটা আহিব কনফাৰ্মত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এখন পেজ আহিব য'ত এই তিনিটা লাষ্ট দিছে তাত ক্লিক কৰিলে ওলাব ডেছবৰ্ড এইবোৰ ওলাব আপুনি ডেছবৰ্ডত ক্লিক কৰিলে তাত আপোনাৰ প্ৰথমতে জইনিং কিমান টকা পালে $0.30 পায় $0.30 বুলি লিখা হ'ব তাৰপিছত আপোনাৰ কাম হ'ল মাইটছত ক্লিক কৰিলে আপোনাৰ কিছুমান এডভাৰটাইজমেণ্ট আহিব এনেকুৱা এখন ইণ্টাৰফেচটো হ'ব এখন চাওক মাইটছত ক্লিক কৰিলে আপোনাৰ এনেকৈ 4টা আৰু তলত আছে তেনেকৈ টোটেল 20টা এডভাৰটাইজ শ্ব' হ'ব তাত আপোনাৰ কাম হৈছে এটা এটাকৈ এডভাৰটাইজবোৰ ক্লিক কৰি সেইবোৰ চাই যোৱা এইবোৰ মই যিহেতু বৰ্তমান চাই থৈছোঁ গতিকে ইয়াত চিন মোৰ দি আহিছে আপোনালোকৰ প্ৰথমতে ভিউ বুলি আহিব যেতিয়ালৈকে আপোনালোকে নাচায় এডভাৰটাইজবোৰ তেতিয়া আপোনাৰ ভিউ বুলি আহিব আপোনাৰ কাম হৈছে 1 নম্বৰটোত ইয়াত ভিউ বুলি আহিব তাত ভিউত ক্লিক কৰিব জাষ্ট লোডিং হ'ব লাগিব পেজখন আৰু যিখন ওলাই সেইখন ওলাব লাগিব জাষ্ট বেক কৰিব বেছি সময় নহয় 30 ছেকেণ্ড মান চৰি ফ্ৰেণ্ডছ 30 ছেকেণ্ড মান নালাগে আকৌ তেনেকৈ 2 নম্বৰটো ভিউত ক্লিক কৰিব জাষ্ট লোডিং হ'ব লাগিব পেজখন ওলাব দিব আকৌ বেক কৰিব তেনেদৰে আপোনাৰ 20টা এডভাৰটাইজ চাব লাগে তাৰপিছত 20টা এডভাৰটাইজ চোৱাৰ পিছত আপোনাৰ কাম হ'ল এই ইয়াত আকৌ 3টা ফুটত ক্লিক কৰিলে ডেছবৰ্ডত তাত ক্লিক কৰিলে এনেকৈ এখন ওলাব পেজ এখন ওলাব তাত আপুনি ডেছবৰ্ডত ক্লিক কৰিব লাগিব তাত আপুনি চাব পাৰিব আপোনাৰ এই 20টা এডভাৰটাইজ চোৱা আপোনাৰ কি লাভ হ'ল কি পালে কিমান টকা পালে তাত দেখুৱাব আপোনাৰ $0.10 পায় 20টা এডভাৰটাইজ চালে $0.10 দিয়ে এডৱালতে আমাৰ গতিকে আপুনি যদি প্ৰথম কৈছে তেনেহ'লে আপোনাৰ জইনিং বনাছ $0.30 আৰু 20টা চালে $20 গতিকে চৰি ফ্ৰেণ্ডছ $0.10 গতিকে $0.40 হ'ব আকৌ 2 নম্বৰ দিনাখন যদি আপুনি চাই 20টা এডভাৰটাইজমেণ্ট আকৌ $0.10 তাৰ লগত এড হ'ব দেট মিনছ $0.50 হ'ব তেনেদৰে সদায় হৈ গৈ থাকিব খালি ফ্ৰেণ্ডছ শনিবাৰে বন্ধ থাকে শনিবাৰে আপোনালোকে পইচা নাপায় এতিয়া ইয়াত হৈ গ'ল দেই আপুনি এডভাৰটাইজমেণ্ট চালে কিন্তু কিছুমান কেতিয়াবা প্ৰব্লেম হয় এডভাৰটাইজ চোৱাৰ আগতে দেখুৱাব যে ইউৰ পপ আপ হেজ ব্লকড আপোনাৰ পপ আপটো ব্লক হৈ আছে বুলি দেখুৱাব তেতিয়া আপুনি কি কৰিব যিটো আছে ইয়াত আপুনি লগ ইন কৰাৰ সময়ত ইয়াত দেখিব 3ডাল আঁচ দেখিব এইটো ফ্ৰেণ্ডছ মই ইয়াত এইটো MI ফোনত কৰিছিলোঁ মই গতিকে বেলেগো হ'ব পাৰে ঠিক আছে এনেকুৱাই থাকিব 3টা ফুট আছে এই 3টা ফুট দেখিছে 3টা ফুটত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰিলে আপোনাৰ এনেকুৱা এখন পেজ শ্ব' হ'ব য'ত দেখুৱাব ইয়াত আছে আপোনাৰ ওচৰত এইখিনি আছে নটিফিকেশ্যন ইয়াত আপুনি চাইট ছেটিংছ দেখিছে আৰু চাইট ছেটিংছত ক্লিক কৰিব লাগিব চাইট ছেটিংছত ক্লিক কৰিলে আপোনাৰ এখন পেজ শ্ব' হ'ব ফ্ৰেণ্ডছ এইখন চাওক এখন পেজ আহিছে চাইট ছেটিংছৰ য'ত দেখুৱাইছে লোকেশ্যন কেমেৰা এনেকৈ আছে
ইয়াৰ পিছত কি আছে পপ আপ বুলি আছে পপ আপটো ইয়াত মই বৰ্তমান এলাউ কৰি দিছোঁ that means অন কৰি দিছোঁ আপোনালোকৰ যদি ইয়াত দেখুৱাই ইয়াত যদি আপোনালোকে অন নকৰে তেনেহ'লে ইয়াত ব্লক বুলি দেখুৱাব ব্লক বুলি দেখুৱাব তেতিয়াহ'লে আপুনি পপ আপত ক্লিক কৰিব ক্লিক কৰি এনেদৰে এনেবল কৰি দিব এনেবল কৰিলে আপোনাৰ কাম হৈ গ'ল আপুনি পপ আপ এনেবল কৰিলে তেতিয়া আপোনাৰ পিছত নাহে আৰু যদি আহেও কেতিয়াবা যদি আপোনাৰ এজ চাওঁতেই যদি আপোনাৰ তলৰ পৰা এখন পেজ আহে সৰুকে পপ আপ ব্লক বুলি অৰ্থাৎ ইয়েছ বা যদি নো আহে ইয়েছত ক্লিক কৰি দিব কিন্তু যদি নাহে তেনেহ'লে আপুনি এই প্ৰচেছটো কৰিব পাৰে তিনিটা ফুটত ক্লিক কৰি গতিকে ফ্ৰেণ্ডছ আপোনালোকে গম পালে কেনেদৰে ইয়াত ৰেজিষ্টাৰ কৰিব পাৰি নিজৰ ID খুলিব পাৰি গতিকে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত ইমানেই আছিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল আৰু সকলোৱে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে কমেণ্ট কৰে তাৰ বাবে নাপাহৰিব আৰু শেষত সকলোলৈকে ধন্যবাদ থাকিল আৰু goodbye friends have a nice day thanks